हेलो गाइस কি খবৰ সকলোৰে ভালে মোৰ ভালে বাৰু টুস ব্লগৰ আন্টি ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনালো আজি মই দিনটো কি কৰো কি নকৰো সকলো সেই দেখাই থাকিব ভিডিঅ'টো সকলোকে চাই থাকিব আজি বতৰটো খুবেই ডাৱৰীয়া বুলি ক'ব পাৰি ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ দি আছে এবাৰ এৰে এবাৰ দিয়ে আকৌ এনেকৈ দিনটো আৰু বৰষুণে ভিতৰতে আৰু আজি এনেকুৱা বতৰত বাহিৰলৈ ওলাই যাব নোৱাৰি ভিতৰতে আৰু এনেকুৱা বতৰত কেনে খাবলৈ মন যায় সেয়ে ভাইটি আৰু মই এনেকৈ আৰু আজি ঘৰতে বনাই খালোঁ ডাৱৰীয়া বতৰ আছিল যদিও আজি বৰ্তাৰ জীয়েকৰ ঘৰত নাম লোৱা পাতিছিলে তালৈকে আমি তিনিটা আহিলোঁ আৰু আজি তেনেকৈ অকণমান তুলি থলোঁ চাওকচোন আলহীও আছে বায়ে চাহ দিয়াত ব্যস্ত হৈ আছে আৰু সেয়া অকণমানটো দেখিছেনে মাকৰ লগে লগে আৰু অকণমানটোলৈ চাওকচোন মোবাইলটো উলিয়াওঁ সি আৰু তাৰ নাটক আৰম্ভ কৰি দিয়ে মোবাইলটোলৈ চাই চাই এইবোৰ আৰু সি কৰি থাকে বাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু ভিডিঅ' কৰা নহ'ল তাত বিশেষকৈ বেছি দেৰিও হ'ল যিহেতু সোনকালে গুচি আহিবলগীয়া হ'ল এয়া আৰু ঘৰত আৰু এতিয়া আহি এয়া মায়ে ৰাতি তাৰপিছত মাছৰ জোল বনাব বিলাহীৰ লগত আৰু বিলাহী আৰু আলু এয়া কাটি লৈ লৈছে লগতে এয়া মাছ ফ্ৰাই কৰি হ'লেই আৰু এয়া বিলাহী আৰু আলু মায়ে ভাজিবলৈ লৈছে আৰু ভাজি হোৱাৰ পাছত তেনেকৈ আৰু এয়া মায়ে গৰম পানী কৰি দিলে আৰু তাৰপিছত এতিয়া খাব পৰা হৈ গ'ল আৰু চিম্পুল